পোনপ্ৰথমতে মই আজিৰ এই শুভক্ষণত সকলো দেশবাসীলৈ আমাৰ এই বৈশাগু আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আজি আমি আমাৰ চান্দাতাৰিত নুৰজাহান বেগম নামৰ এই বিধৱা মহিলাজনীৰ PMY যি ঘৰৰ লাইখুটা স্থাপন কৰিলোঁ। এই লাইখুটা স্থাপন কৰি ময়ো বহুত আনন্দিত হৈছোঁ। মোকো ভাল লাগিছে, কাৰণ বিধৱা মানুহ এজন বহুত দুখীয়া মানুহ, তেখেতৰ থকাৰ কাৰণে এটা সুবিধা নাছিলে। আজি আমাৰ চৰকাৰে আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো সুবিধা কৰি দিছে, সেইকাৰণে প্ৰমোদ বড়ো ছাৰক আমাৰ বেনিফিচিয়াৰীজনে ধন্যবাদ দিছে। ময়ো মোৰ VCDCৰ ফালৰ পৰা আৰু মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আৰু এনেকৈয়ে আমাৰ সবল নেতা সন্মানীয় প্ৰমোদ বড়ো ছাৰ য'ত আমাক যাতে এনেকৈ সুবিধা কৰি দি থাকে, আমাৰ মাইনৰিটি মানুহখিনি যেনেকৈ শান্তিত আছে, যেনেকৈ সুবিধা কৰি দি আছে, যেনেকৈ ডেভেলপমেণ্টৰ আগফালে আগুৱাই লৈ গৈ আছে, তেনেকৈ যাতে অদূৰ ভৱিষ্যতে যাতে লৈ গৈ থাকে, তাৰ কাৰণে ছাৰক মই মিনতি কৰিছোঁ। এনেকৈ যদি আমি আগবাঢ়ি থাকোঁ, আজিকালি আমাৰ মাইনৰিটি মানুহখিনিও আমাৰ চৰকাৰৰ ফালে ঢাল খাইছে, আৰু অনাগত দিনত নিশ্চয় আমাৰ চৰকাৰৰ হকে কাম কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। মই ঘৰটা পোৱাতে বহুত শান্তি পাইছোঁ। মই চেয়াৰমেনক খুব ভাল পাইছোঁ, কিন্তু প্ৰমোদ বড়োকো মোক ভাল লাগছে। মোক ঘরটা দেওয়াতে মোৰ ছোৱা দুইটাক নিয়ে মই সুখে শান্তি থাকতে পারলাম, এই জন্য আমি সেই ভাল পাইছোঁ। প্রমোদ বড়ো সরকারক আমি সেই ভাল পাইছোঁ, ধন্যবাদ দিছোঁ।